নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ একদম আজি অলপ বেছিয়ে ভাল। মানে এইটো ভিডিঅ' হৈছে যোৱাকালি মানে আমাৰ বাহাত আহাৰ দিনাৰ কথা আৰু এইখিনি। হঠাৎ মোৰ লাগি এটা ফোন আহিল, বোলে মই যাই আছোঁ। মানে বাৰ ফোন আছিল ফোনটো। আৰু সেনেকৈ কোৱা শুনি আহিব ময়ো ৰ'ব পাৰিমনে? মানে ভাগি নাহিব, বা আহিব মানে ভাগি নাহিব। মোৰ একদম পূৰা মনটো ভাল লাগিছে, পূৰা এক্সাইটেড আৰু সেই বুলি মই একে জাপে নদী পাৰ পালোঁ। পিছে একে জাপে মই ক'ত নদী পাৰ পাম, অলপ খোজ কাঢ়িব লগা হৈছে দিয়কচোন। আৰু ইয়াত আহিয়ে লগ পালোঁ। তাক লগ পাই যে মোৰ ইমান মনটো ভাল লাগিছে। ঘৰ আহি পালোঁ, তাৰপিছত মায়ে ক'লে বোলে বজাৰ নাই আকৌ, যা তই অলপ বজাৰ লৈ আহ। আৰু সেই বুলি কোৱাৰ লগে লগে মই ৰৈ থাকিম নে, সেই বুলি আৰু মই একদম পূৰা চাইকেলখন লৈ আকৌ চক পালোঁ আহি। পিছত চকত আহিয়ে মাংস ল'লোঁ, যিহেতুকে বা বহুদিনৰ মূৰত আমাৰ ঘৰত আছে, ভাবিলোঁ গোটেইকেইটাই একেলগে লগ হৈ এসাঁজ খাওঁ। সেই বুলি আৰু ধুনীয়াকৈ মাংস ল'লোঁ, বিলাহী আদা, অকল মাংস দিলেতো নহ'ব আৰু ইফালে দিলা তাই মোক চকলেট। পিছে মোক যদি এনেকৈ চকলেট বেলেগে দিলা হয়, কোনেনো দিব আৰু, মোক দিয়া মানুহ নায়ে যিহেতুকে তাইয়ে দিলা আৰু তাই চকলেটটো দি পূৰা একদম হাঁহি মাৰি দিছে। ইফালে দেহা মানুহৰ ৰাতিলৈকে টোপনিয়ে নাই। তাৰপিছত তাৰ যেনিবা কিবাকৈ টোপনি আহিল আৰু মোৰ লগত পূৰা ইয়াত টোপনি মাৰি আছে। পিছে ময়ো আজিলৈকে ভিডিঅ'টো সামৰণি মাৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই।